শুনচোন তোক মই এনেহে কৈছিলো এনেও ক'ব নালাগে সঁচাকেও ক'ব নালাগে তোৰ কিমান মৰম আজিহে গম পালো হেই তোক ভাল পাবহে কৈছো আঁতৰি যা নামাতিবি মোক কি হ'ল তই যে মোক খং কৰি আছ তোৰ মটিগতি মই ভাল দেখা নাই কোনোবা এদিন শিলগুটি মাৰি চকু ফুটাই দিম তোক হেই কি হৈছে কথাটো কোৱা আকৌ ক'ৰবাত যদি বেটাৰ পাৰফেক্ট ছোৱালী পাইছ তেন্তে কৈ দিবি মোৰ লগত এনে টাইম পাছ কৰি অ ভণ্টি কি কৰিছ তই দেখিছই দেখোন তই মই ৰিলছ বনাই আছো কাম নাই আৰু তোৰ ৰিলছ বনালেতো কি হ'ব ঐ তই মিছা নকবি মই গম পালো নহয় তই একো কেনেকে গম পালি মই যে তোক ভাল পাওঁ কৈ দিলেতো চবেই বুজি পায় কিন্তু নোকোৱাকৈ বুজি পোৱাটো সেয়া জানো ভাল পোৱা নহয় হয় তই আকৌ তাইক আনিবলৈ কিয় যাব লাগে আৰে বিহু বুলি ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে গ'লো আৰু কিয় ঘৰত বেলেগ মানুহ নাই তই যে কথা কিছুমান ক আৰু দেই তাইতো মোৰ ঐ আমনি লাগিছে আৰু অলপ সোনকাল কৰা আকৌ ৰবা না মোকতো অলপ উশাহটো সলাবলৈ দিয়া তুমি মানে সদায় সদায় একেটা ভুলকে কৰিবা আৰু মই শুধৰাই যাব লাগিব মই ভুল কৰিলে তুমি শুধৰাই দিবলৈ আছাই দেখোন নে কি কোৱা তোমাৰ পৰা তোমাৰ ভোকো লাগে কি মানে বাৰে বাৰে ও ও ও কৈ আছা মোৰ বহুত খং উঠি আছে তোমাৰ ওপৰত তোমাৰ খঙো উঠে কি মানে মই মৰি যাম এতিয়া ৰাজ ৰাজ কি হ'ল মন মাৰি আছ যে আমাৰ কি আৰু গাৰ্লফ্ৰেণ্ড নথকা ছিংগল ল'ৰা হহুৱাবলৈ গাৰ্লফ্ৰেণ্ডেই নাই আৰে মই আছো